হেল্ল' এস্পেন, মই দেৱাশ্ৰী আসাম স্পেন চেণ্ট্ৰেলৰ সকলোকে স্বাগতম জনাইছোঁ। আমি এটা ইণ্ডিয়ান হিষ্ট্ৰী চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, য'ত আমি ইতিহাসৰ প্ৰথমটো ভিডিঅ' আপলোড কৰিছিলোঁ যে মানৱৰ বিকাশ। এই মানৱৰ বিকাশৰ পৰা আৰম্ভ কৰি কিনে আমি হিন্দু সভ্যতাটো পঢ়িলোঁ। হিন্দু সভ্যতাৰ পিছত বেদিক সভ্যতা পঢ়িলোঁ। বেদিক সভ্যতাৰ পিছত আমি দেহলী চুলতানাত পঢ়িলোঁ, আৰু দেহলী চুলতানাতৰ পিছত আমি মোগল সাম্ৰাজ্যলৈকে আহি পাইছোঁ। আৰু মোগল সাম্ৰাজ্যৰ প্ৰথমটো প্ৰতিষ্ঠাপক আছিলে বাবৰ। লাষ্ট ক্লাছত মই বাবৰৰ বিষয়ে তোমালোকক ধুনীয়াকৈ ব্যাখ্যা কৰিছোঁ। আজি আমাৰ এই ক্লাছটোত হুমায়ুনৰ বিষয়ে পঢ়িম। হুমায়ুন যি নেকি তোমাৰ বাবৰৰ পুত্ৰ আছিলে। হুমায়ুন আছিলে বাবৰৰ পুত্ৰ, আৰু বাবৰ আছিলে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। এই মোগল সাম্ৰাজ্যৰ আগৰ তোমাৰ পিৰিয়ডটো আছিলে দেহলী চুলতানাত, আৰু এই দেহলী চুলতানাতৰ একেবাৰে শেষৰ ৰাজবংশটো আছিলে লোদী বংশ। আৰু লোদী বংশৰ শেষৰজন ৰজা আছিলে ইব্ৰাহিম লোদী। এই ইব্ৰাহিম লোদীৰ লগত বাবৰে 1526 চনত পানিপথৰ প্ৰথমখন যুদ্ধ কৰে, আৰু এই পানিপথৰ প্ৰথমখন যুদ্ধত বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰে, আৰু ইব্ৰাহিম লোদীৰ পৰাস্তৰ পিছতে এই মোগল সাম্ৰাজ্যৰ তোমাৰ বিস্তাৰ ঘটে। 1530 চনত বাবৰৰ মৃত্যু হয়, আৰু এই বাবৰৰ মৃত্যুৰ পিছতে হুমায়ুনে এই সিংহাসনত মোগল সাম্ৰাজ্যৰ সিংহাসনত বহে। এই হুমায়ুন ৰজা হোৱাৰ সময়ত তেখেতৰ পিৰিয়ডত বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়। আভ্যন্তৰীণ কিছুমান সংকটৰ সন্মুখীন হোৱাৰ উপৰিও ইণ্টাৰনেল কিছুমান কণ্ডল আছিলে, তাৰ উপৰিও তোমাৰ বাহ্যিক শত্ৰুসমূহেও তোমাৰ এক্সটাৰ্নেল শক্তিসমূহেও তেওঁক আক্ৰমণ কৰিছিলে। প্ৰধান শত্ৰু আছিলে তোমাৰ শ্বেৰশ্বাহ ছুৰী। এই শ্বেৰশ্বাহ ছুৰীৰ আক্ৰমণৰ ফলত হুমায়ুনে ইৰাণলৈ পলাই যায়, আৰু ইৰাণৰ পলাই যোৱাৰ পিছত এই শ্বেৰশ্বাহ ছুৰী জিটি ৰোড এটা নিৰ্মাণ কৰে। most important question হয় দে, জিটি ৰোড কোনে নিৰ্মাণ কৰিছিলে? শ্বেৰশ্বাহ ছুৰী। আৰু এই জিটি ৰোডটো তোমাৰ ক'ৰ পৰা ক'লৈ গৈছে? কলিকতাৰ পৰা তোমাৰ পেছাৱৰলৈকে গৈছে, আৰু এই পেছাৱৰটো ক'ত আছে? বৰ্তমান পাকিস্তানত। হুমায়ুন যেতিয়া তোমাৰ ইৰাণলৈ পলাই যায়, এই ইৰাণৰ পলাই যোৱাৰ পিছত তাৰে ৰজা তাছমেছৰ সহায় লয়, আৰু তেওঁৰ সহায়ত এই হুমায়ুনে পুনৰ তোমাৰ দেহলীখন নিজৰ অধীন কৰিবলৈ সক্ষম হয়। 1555 চনত হুমায়ুনে পুনৰ দেহলীখন দখল কৰিবলৈ সক্ষম হয়, কিন্তু এই দেহলীখন দখল কৰাৰ এবছৰ পিছতে তেখেতৰ মৃত্যু হয়। এবছৰ পিছতে শ্বেৰ নামক লাইব্ৰেৰীৰ পৰা তেখেতে পঢ়ি কিনে তেখেতৰ তাতে হঠাতে মৃত্যু হয়। মোগল সাম্ৰাজ্যত এই হুমায়ুনৰ অৱদানৰ বিষয়ে আমি পঢ়ো বলা। হুমায়ুন এজন জ্ঞানী আৰু সাংস্কৃতিকৰ প্ৰতি উৎসাহী ব্যক্তি আছিলে। তেখেতৰ ৰাজসভাত অনেক পণ্ডিত, বিজ্ঞানিক আৰু শিল্পী সমাদৰ লাভ কৰিছিলে। দেহলীৰ দিনপানাহ নামৰ এখন নগৰ তেখেতে নিৰ্মাণ কৰিছিলে। হুমায়ুনৰ আত্মজীৱনীখনৰ নাম আছিলে হুমায়ুন নামা, যিখন তেখেতৰ পত্নী গুলবাদন বেগমে লিখিছিলে। এইবোৰ ষ্টেটিক পইণ্ট হয় যে হুমায়ুনৰ আত্মজীৱনীখনৰ নাম কি আছিলে? হুমায়ুন নামা। কোনে লিখিছিলে? গুলবাদন বেগমে লিখিছিলে, তেখেতৰ নিজৰ পত্নী। এইবোৰ পইণ্ট তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা। এই ভিডিঅ'টো মই ইয়াতে সমাপ্তি কৰিছোঁ, আৰু নেক্সট ক্লাছত আমি পঢ়িম আকবৰৰ বিষয়ে। হুমায়ুনৰ পুত্ৰ আকবৰৰ বিষয়ে আমি পঢ়িম। মোৰ চেনেলটোক তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা যদি ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। আজিলৈকে থৈছোঁ।